হেল্ল' এভৰিৱান, মই জিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। এয়া ৰাতিপুৱা বাজিছে 4:40 আৰু মই সদায় টোপনিৰ পৰা উঠি এবাৰ বাহিৰলৈ ওলাই আহোঁ আৰু মোৰ সকলো প্লান্টছক এবাৰকৈ চাই যাওঁ। এতিয়া বাজিছে 9:30 আৰু মই ভাবিলোঁ যে আজি কিছুমান প্লান্টছৰ কাটিংছ লগাওঁ। যিহেতু নতুন প্লান্টছ তেনেকৈ বাহিৰলৈ গৈ কিনি আনিব পৰা নাই, গতিকে ঘৰতে থাকি আমি কাটিংছ লগাব পাৰোঁ আৰু মই আপোনালোককো দেখুৱাই যাম মই কি কাটিংছ লগাওঁ। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইজোপা হৈছে বলিভিয়ান জিউ, যাক বলিভিয়ান ৱাণ্ডাৰিং জিউ আৰু পিংক টাৰ্টল ভাইন বুলিও কয়, যাৰ চাইণ্টিফিক নাম হ'ল কেলেচিয়া ৰেপেন্স। আৰু আজি মই প্ৰথমে মোৰ বলিভিয়ান জিউ জোপাৰ কাটিংছ লগাম আৰু ইয়াৰ কাটিং লগাব খুবেই সহজ। ইয়াৰ বাবে আমি ইয়াৰ সৰু সৰু কাটিংছ ল'লেই হ'ব। ইয়াৰ যি নোট এৰিয়া, সেই নোট এৰিয়াৰ তলত কাট লগাই দিলেই হ'ল। যিসকলে নেজানে যে নোট কি হয় তেওঁলোকৰ বাবে কৈছোঁ যে যিকোনো ডালৰ নোট তাক কোৱা হয় য'ৰ পৰা শিপা, পাত বা নতুন ডাল ওলায়। এয়া পাতবোৰ লাহেকৈ গুচাই দিলে দেখিব যে তলত গাঁঠিৰ দৰে হৈ আছে। এইজোপা হ'ল মানি প্লাণ্ট, ইয়াৰো এনেকৈ নোটটোৰে শিপা আৰু পাত ওলাইছে। এইজোপা হৈছে ৱাণ্ডাৰিং জিউ, এয়া আপোনালোকে দেখিছে শিপাবোৰ কেনেদৰে নোটটোৰে ওলাইছে। এয়া ফিলডেণ্ড্ৰন ব্ৰাজিল, এইজোপাৰো নোটটো খুব ভালদৰে ধৰিব পাৰি। সকলো প্লান্টছৰে নোট থাকে, হয়তো কোনোবা এজোপাত খুব ধুনীয়াকৈ ধৰিব পাৰি আৰু কোনোবা এজোপাত হয়তো ভালদৰে ধৰিব নোৱাৰিব পাৰে। এতিয়া আকৌ আমি কাটিংবোৰলৈ উভতি আহোঁ। গতিকে আজি কাটিং লগাবলৈ মই এনেকুৱা সৰু সৰু মাটিৰ টাব ব্যৱহাৰ কৰিম আৰু এয়া মই এনেদৰে ড্ৰেইনেজ হোল কৰি লৈছোঁ। আপোনালোকেও চুৰিৰে এনেদৰে সৰু ড্ৰেইনেজ হোল কৰি ল'ব। ইয়াৰ ছইল মিক্সৰ বাবে মই সম পৰিমাণে গাৰ্ডেন ছইল, ৰিভাৰ চেণ্ড আৰু গোবৰ মিহলাই লৈছোঁ। লগতে অলপ ধানৰ তুঁহ আছিল তাকো মিহলাই দিছোঁ আৰু এনেদৰে টাবটোত মই মাটিখিনি দি ল'ম। আৰু এয়া মই তলৰ 3-4টা পাত আঁতৰাই দিম আৰু 1 ইঞ্চি মানকৈ ডালবোৰ মাটিত গুজি দিম। আৰু গোটেই কাটিংছখিনি লগাই হোৱাৰ পাছত এনেদৰে মই ওপৰে ওপৰে অলপ মাটি দি দিম। লগতে মই একেধৰণৰ ছইল মিক্সত 2টা ছাকিউলেণ্টৰ পাত এনেদৰে দি ৰাখিম। এই পাত দুটা মাদাৰ প্লাণ্টৰ তলতে পৰি আছিল আৰু ইয়াৰ এটা পাতৰ শিপাও ওলাই আছে। আৰু আজি মই ইয়াত একেবাৰে পানী নিদিওঁ, 2 দিন পিছতহে দিম, কিয়নো 2 দিন পাছত ইয়াৰ পাতৰ আগবোৰত এটা তৰপ ধৰিব, যাৰ ফলত পাতবোৰ গলি নাযায়। কিন্তু এই টাৰ্টল ভাইনৰ কাটিংখিনিত মই লগে লগেই পানী দি দিম। পানী দিবলৈ মই এনেদৰে স্প্ৰে বটল ব্যৱহাৰ কৰিছোঁ, যাৰ ফলত কাটিংছখিনিয়ে প্ৰেছাৰ নাপায়। আপোনালোকেও স্প্ৰে বটলেৰে দিব পাৰে বা হাতেৰে লাহে লাহে ছটিয়াই দিলেও হ'ব। তাৰ পাছত এই দুয়োবিধ প্লাণ্টকে মই 3-4 দিনলৈকে ছাঁ পৰা জেগাত ৰাখি থ'ম। আৰু এয়া মই জেড প্লাণ্টৰ কাটিং আজিৰ পৰা এমাহমান আগত লগাইছিলোঁ আৰু ইও খুব ধুনীয়াকৈ নতুন নতুন পাত দি আছে। আজি 2 দিন পিছত মই এই ছাকিউলেণ্টখিনিকো পানী দি দিম। ছাকিউলেণ্টৰ পানীৰ প্ৰয়োজন খুব কম, গতিকে মন কৰিব যাতে আপুনি ইয়াক অ'ভাৰ ৱাটাৰিং নকৰে। লগতে মই সৰু কটন কাপোৰ এখনেৰে ইয়াৰ পাতত পৰি থকা পানীখিনিও লাহে লাহে মচি আনিম। আৰু এয়া 4 দিন পাছত ই খুব ধুনীয়াকৈ ওপৰলৈ উঠিব ধৰিছে। যিহেতু ইও এবিধ ছাকিউলেণ্ট প্লাণ্ট, গতিকে ইয়াকো পানীৰ প্ৰয়োজন খুব কম হয়। ইয়াৰ মাটিখিনি সম্পূৰ্ণ শুকালে ইয়াক পানী দিব। ইয়াৰ মাটিখিনি খুব প'ৰাছ হ'ব লাগিব যাতে পানী দিলে লগে লগে ওলাই যায়। আৰু আজি 4 দিন পিছতো এই ছাকিউলেণ্টৰ পাত দুটাত কোনো ধৰণৰ নতুন গ্ৰোথ দেখা যোৱা নাই।
আৰু আজি 15 দিন পিছত ইয়াত সৰু সৰু নতুন সাকুলেন্ট ওলাইছে আৰু এইজোপা বলিভিয়ান জিঅ'ৰ খুব ধুনীয়াকৈ গ্ৰোথ হৈ আছে ই খুব সোনকালে বাঢ়া এবিধ সাকুলেন্ট প্লান্ট যাক আপোনালোকে হেংগিং বাস্কেটত লগাব পাৰে আপোনালোকে দেখিব যে 1.5-2 মাহৰ ভিতৰতে ই খুব ধুনীয়াকৈ বাস্কেটটো ভৰি পৰিব আৰু ইয়াক বৰ বেছি যত্নৰো প্ৰয়োজন নাই ই ব্ৰাইট ইনডাইৰেক্ট সান পাই থাকিলে খুব ধুনীয়াকৈ বাঢ়িব লগতে পানীও খুব কমকৈ দিব ইয়াৰ মাটিখিনি সম্পূৰ্ণ শুকালে বা 90% ড্ৰাই হৈ গ'লে পানী দিব ইয়াক ফাৰ্টিলাইজাৰ দিলেও বা নিদিলেও কোনো কথা নাই যদি দিব বিচাৰে 2-3 মাহৰ মূৰত গোবৰ সাৰ ভাৰ্মি কম্পোষ্ট বা সিউইড সলিউচনেৰে ফাৰ্টিলাইজ কৰিব পাৰে আৰু ই এক বিগিনাৰ্ছ ফ্ৰেণ্ডলি প্লান্ট যাক বিগিনাৰ্ছসকলে খুব ধুনীয়াকৈ খুব কম কষ্টত লগাব পাৰে গতিকে আজিলৈ ইমানেই আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব